হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আজি এটা বিশেষ দিন, কাৰণ আজি শিক্ষক দিৱস আৰু মোৰ শিক্ষক হিচাপে আজি প্ৰথমটো শিক্ষক দিৱস আৰু সেইবাবে স্কুল লৈ লৈছোঁ। আজি স্কুলত কি কি অনুষ্ঠান হয় আপোনালোকক দেখুৱাম, গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু এয়া স্কুললৈ বুলি ওলাই গৈছোঁ আৰু ফাইনেলি স্কুল আহি পালোহি। মনিকা মেম, প্ৰণৱ ছাৰ, কিবা এটা কৈ দিয়ক, কেনেকুৱা লাগিছে আজি? হাই কৈ দিয়া। থেংক ইউ, চবকে কৈ দিছোঁ মই। আৰু প্ৰগ্ৰেম আমাৰ ইয়াত হৈছে আৰু ৰজি মেমে গুৰু বন্দনাৰে আজি প্ৰগ্ৰেমটো আৰম্ভণি কৰিছে। আৰু এয়া পিংকি মেম। I request Anvesa to join us on this stage. To all the teachers we have met in this life, a very happy Teachers' Day from all of us. And above all, and it is considered that teachers are just below God, above your parents also. A huge round of applause. Rosie ma'am, a huge round of applause. Thank you, Priyanka ma'am. Thank you, Jasmine ma'am. First, our Pranav sir. আৰু এয়া ষ্টুডেণ্টছে দিয়া মৰমৰ টোপোলাবোৰ। ক্লাছ 7ৰে ষ্টুডেণ্ট, মোৰ বাৰ্থডে আছিলে 24ত, তাৰ কাৰণে ইমান ধুনীয়া ইয়েৰিংছ এযোৰ দিছে, লগতে পেইন, চব কিমান কষ্ট কৰি সিহঁতে বনাইছে। সঁচাকৈ ষ্টুডেণ্টৰ মৰমবিলাক। হেৰি তোমাৰ
ইমান ধুনীয়াকৈ আজিৰ দিনটো পালন কৰাৰ বাবে ষ্টুডেণ্টখিনিক বহুত বহুত মৰম তোমালোকলৈ আজিলৈ